দোস্ত এইয়া চাই লওক এইটো পূজাৰ মিঠাই ইয়াতে পেকিং হ'ব এইয়া দুৰ্গা পূজা এইটো আমাৰ ইঞ্জিনিয়াৰিং এইটো চাই লওক এইয়া বনাই আছে চাই লওক কেনেকে বনাই কিমানখিনি টুকুৰা কৰিছে চাই লওক এনেকৈ বনাই এনেকে বনাব এনেকে কৰি এইটো হৈ গ'ল পূজাৰ মিঠাই পেকেট এই দেখিবলৈ পাই আছে আপোনালোকে এইটো পূজাৰ মিঠাই পেকেট ইয়াতে হ'ব চব পেকিং এইটো 1 কেজি সাইজ লগতে 2 কেজিৰো পাব এই বনাই আছে চাই লওক একদিনত আপুনি কিমানখিনি বনাই এদিনত নবনাও অলপ বনাও আৰু 200 250 আচ্ছা কমাই নাই ঘৰৰ কাম কোন কৰিব কন্টেক্ট আছে এইটো প্ৰদীপৰ দোকানৰ পৰা কন্টেক্ট আহে আচ্ছা দোকানখনৰ নাম দোকানখনৰ নাম নাজানো মালিকৰ নাম জানো আচ্ছা ঠিক আছে এই দোস্ত দেখিবলৈ পাই আছে আপোনালোকে এইয়া পূজাৰ পলিথিন আমাৰ ডাইৰেক্টৰ দি আছে এইজনে ডাইৰেক্টৰ দি আছে মই ডাইৰেক্টৰ এইটো এই চাই লওক লগত ডিসপ্লেৰ তলত নাম্বাৰ দি থকা এনেকে বনাই পূজাৰ পেকেট আমি পলিথিনৰ ইউজ কৰা বাদ দিম আৰু আমি এই ইউজ কৰিব লাগে এই ইউজ কৰিম আমি বাই বাই দোস্ত